হাই বন্ধুসকল, আজি আমি চিম্পল মেখেলাত ফলছ লগোৱা শিকোৱা হ'ব। প্ৰথমতে আমি ওপৰৰ ফালে এটা এক্সট্ৰা চিলাই মাৰি লৈছোঁ। বহুতে বহু ধৰণৰ মেখেলা চিলাই, আমি আজি এই পদ্ধতিটোত চিলাইছোঁ আৰু এই পদ্ধতিটো অলপ সহজ হয়। এনেকৈ আমি গোটেইটো এক্সট্ৰা চিলাই মাৰি যাম। এটা চাইড আমাৰ মাৰা শেষ হ'ল, এনেকৈ আমি সেই চাইডটো মাৰি ল'ম। দুটা চাইড একে সমান কৰি মাৰি ল'ব, তেতিয়াহ'লে ভাল হ'ব। এতিয়া আমাৰ দুইটা চাইড মাৰা হৈ গ'ল। এইবাৰ আমি ফলছটো লৈ লৈছোঁ। এইটো ফলছ এনেকৈ ফলছটো অলপ ভিতৰৰ ফালে সোমাই দিব লাগে আৰু ভিতৰৰ ফালে সোমাই দি এনেকৈ এটা হাত দি লৈছোঁ। আমি এইটো চাইড চিলাই দিম। এনেকৈ একে সমানত মুখনিটো দিব লাগে। এনেকৈ যদি মেখেলাখন চিলাই যাওঁতে অলপ বেছি হৈ ওপৰৰ কাপোৰটো, তেনেহ'লে আপোনালোকে এটা এনেকৈ খোজ দিব পাৰে। আৰু যিহেতুকে আমাৰ কাপোৰখনত খোজ দিব লগা হোৱা নাই, গতিকে আমি চিধা চিলাই লৈছোঁ। আমাৰ এটা কাষ হৈ গ'ল চিলোৱা। এইটোৰ দ্বাৰা আমি সেই চাইডটো এনেকৈ মাৰি ল'ম। এইবাৰ আমি ওপৰৰ চিলাইটো লগাই ল'ম। বস্তু ওপৰৰ চিলাইটোৰে লৈ গ'লে বেছি ভাল হয়। একেই নিচিনাকৈ আমি সেইটো চাইডো এনেকৈ মাৰি যাম।